हेलमेट गानैफोरनि थाखाय फाइन लानायनि सोलाय राननानै हरदों फांसे फांसे बिफां फुलि। हेलमेट गानालासे आरो सीट बेल्ट गानालासे मटरसाइकेल आरो गारि सालायोब्ला बिफाननो फाइन होनांनायखौ नोंथांमोना नुदों जानो हागौ। नाथाय हेलमेट गानैफोरनि थाखाय फाइन लानायनि सोलाय फांसे फांसे बिफां फुलि राननानै हरनायखौ नोंथांमोना नुफेराखै जानो हागौ। नंगौ क'क्राझार सहराव हेलमेट आरो सीट बेल्ट गानालासे बाइक आरो गारि सालायग्राफोरनो बारसे प्लास्टिकनि बिबार, गांसे फुलम गामसा आरो फांसे फांसे बिफांनि फुलि राननानै हरदों हान्थामेला रैखाथि बिफाना। रोड सेफ्टी स्टाफजों लोब्बा लाखिनानै दिनै क'क्राझार सहराव जिल्ला हान्थामेला बिफानजों लोगोसे डिस्कभारी क्लाब नडेल एनजिअनि बानजायनायाव जाब्रबथायनिफ्राय रैखा मोनहोनो आरो सुबुंफोरखौ सांग्रांथि होनो थाखाय बे हाबाफारिखौ दिनै क'क्राझार सहराव मावफुंदों। আপোনালোকে নিশ্চয় দেখিছে এটো আমাৰ ডিস্কভাৰী ক্লাব নডেল এনজিঅ আমাৰ কোকৰাঝাৰৰ আমাৰ নেশ্যনেল ৰোড সেফটি মান চলি আছে আপোনালোকে নিশ্চয় জানে আৰু ইয়াৰে SOP হিচাপে আমাৰ চৰকাৰৰ নিৰ্দেশনা হিচাপে আমাৰ কোকৰাঝাৰত যিমান এনেকুৱা NGO আছে তেওঁলোকক লৈ আমি এটা ওয়ার্কশপ কাম ট্ৰেইনিং এটা দিছিলোঁ তেওঁলোকক আৰু আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকে নেশ্যনেল ৰোড সেফটিৰ লগত সংগতি ৰাখি ৰোড সেফটি এৱাৰনেছ কেম্পেইন আপোনালোকে নিজৰ ফালৰ পৰা কৰক। গতিকে এই অনুৰোধ তেওঁলোকে ৰক্ষা কৰিছে। এয়া আমাৰ কোকৰাঝাৰৰ নডেল NGO ডিস্কভাৰী ক্লাব তেওঁলোকে আজি এইটো কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই মেছেজ এই কোকৰাঝাৰৰ চুকে কোণে দ্য লাষ্ট পইণ্ট অফ দ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্ট শেষৰ গাঁৱলৈকে যাতে এই মেছেজটো গুচি যায় মই এটা আপোনালোকক অনুৰোধ কৰিলোঁ। মূল কথাটো হ'ল ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰাম। ইয়াতে মানে যান বাহন দুৰ্ঘটনাত পতিত হৈ বহুত অকালতে মৃত্যু হোৱা আমি দেখিবলৈ পাই আছোঁ। এইটো আমি যিকোনো প্ৰকাৰে ৰোধ কৰিব লাগিব। ইয়াৰ কাৰণে পাব্লিকৰ সজাগতা লাগিব। আমি সবেই সহায় কৰিব লাগিব। এইটো পুলিচ বুলি নহয়, ট্ৰান্সপৰ্ট বুলি নহয়, আমি সবেই মুখ্যকৈ আমি কৈ আছোঁ যে মটৰচাইকেল চলালে হেলমেট পৰিধান কৰিব লাগে। চালকজনৰ পিছফালে বহাজনৰ অভাৰ স্পীড একদম পৰিহাৰ কৰক আৰু মদ খাই গাড়ী নচলাব। মেইনলি এইখিনি কথা মানে আমাৰ সবে আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজ যিমান গাড়ী চলে তেওঁলোকে এইখিনি কথা যাতে মনত ৰাখিহে গাড়ী চলায়। নিজৰ সুৰক্ষা লগতে পথচাৰী আন পথচাৰী সুৰক্ষাটো লক্ষ্য ৰাখি যাতে গাড়ী চলায় সেইটোৱে আমাৰ অনুৰোধ। আৰু এই অনুৰোধটো গোটেই মানে আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজৰ ওচৰত যাব লাগে। আৰু যি দেখিছে আপোনালোকে নিশ্চয় এই যে ডিস্কভাৰী ক্লাবে আজি এটা ডাঙৰ পদক্ষেপ লৈছে। তেওঁলোকে ফুল যিসকলে ভাইলেট কৰি আহিছে তেওঁলোকক ডাইৰেক্ট মানে একশ্যন নোলোৱাকৈ তেওঁলোকক খুব চিভিলাইজড ৱেত তেওঁলোকক মানে বুজাই দিছে যে আপোনালোকে হেলমেট পিন্ধি অহা নাই, এই আপোনালোকে আজি এই গছডাল লৈ যাওক চিনস্বৰূপে, যাতে আপুনি মনত ৰাখে যে আজিৰ পৰা হেলমেট পিন্ধিব লাগে। ইয়াৰ কাৰণে আপোনালোকক মনত সোঁৱৰাই দিয়াৰ কাৰণে এই যে এডাল গছ দিয়া হ'ল, আপুনি এইটো ৰুই ল'ব আৰু সেইখিনি কথা আপোনালোকে যাতে মনত পৰি থাকে এইটো কাৰণে এই গছটো দিয়া হ'ল। লগতে কাৰোবাক কাৰোবাক ফুলৰ থোপাও দিয়া দেখা পাইছোঁ মই। এইটো সুন্দৰ পদক্ষেপ। আৰু গছ পুলিটো যদি ৰোপণ নকৰে এইটো আমি আশাবাদী। তেওঁলোকক খুব অন্তৰৰ পৰা বুজাই কোৱা হৈছে তো সেইকাৰণে আমি খুব আশাবাদী তেওঁলোকে ৰুবই। থেংক ইউ, ধন্যবাদ। নমস্কাৰ সকলোকে। আজি এই ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰামত আন্তৰিক অভিনন্দন জনাইছোঁ। আজি ডিস্কভাৰী ক্লাবে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট BTC কোকৰাঝাৰৰ সজনত আমি লগ লাগি এটা পাব্লিকৰ মাজত আমাৰ টাউনত এৱাৰনেছ প্ৰগ্ৰামটো কেনেকুৱা আমি কৰিব পাৰোঁ, ৰোড সেফটিত কেনেকুৱা কৰিব পাৰোঁ এইটো মানুহ মাজত সজাগ কৰিবৰ কাৰণে আমি জাষ্ট এটা এই 2 ঘণ্টীয়া প্ৰগ্ৰামটো আজি এইটো সাফিচিয়েণ্ট নহয়, কিন্তু মানুহ এৱাৰনেছটো টাইম টু টাইম আমাক কৰিব লাগিব। আৰু এইটো আমি আজি জাষ্ট সিহঁতক सीट बेल्ट
আপোনাৰ হেলমেট উইদাউট হেলমেট জেনেৰেলি সিঙ্গল হেলমেট বিয়াৰ কৰি আছে ছেকেণ্ড ছিটত মানুহ বিয়াৰ নকৰে এইটো এৱাৰনেছটো এটা থাকিব লাগে তো যেটো আমি দেখা পাই আছোঁ মানুহ যথেষ্ট এৱাৰনেছটো আহিছে কিন্তু আমি ইয়াত চেষ্টা কৰিব লাগিব আৰু তাৰ লগত আমি বস্তুটো কৰি আছোঁ এৱাৰনেছৰ লগত সিহঁতে গামোচা এটা বুকে নিচিনা কিবা এটা দি কিনে আৰু সবচে ভাল আমি ট্ৰান্সপৰ্ট এইটো এৱাৰনেছৰ লগত ইনভাইৰনমেণ্টটো কেনেকুৱা আমাৰ ভাল হয় ইনভাইৰনমেণ্টটো সেইকাৰণে এটা গছ প্লান্টেশ্যনৰ কাৰণে এটা এইটো দি আছোঁ আমি গছৰ এইটো তাৰপিছত সিহঁতক আমি ৰিকুৱেষ্ট কৰিছোঁ কি এক মাহ পিছত আমি আপোনালোকৰ এইটো বস্তুটো এড্ৰেছটো লৈছোঁ সিহঁতৰ আমি এইটো চাব যাম আপুনিতো ইনভাইৰনমেণ্টৰ কাৰণেও চিন্তা কৰিছোঁ সিহঁতে যে গাছ এইটো কৰে আৰু ফাইনৰ বস্তুটো এনেকুৱা হয় সিহঁতক এটা এৱাৰনেছৰ কাৰণে এটা ভয়ৰ কাৰণে সিহঁতক প্লান্টেশ্যনটো যে সিহঁতে টাইমলি কৰে এইটো কাৰণে সিহঁতে এটা সময় দিয়া হৈছে এক মাহ পিছত আমি চাম আৰু এইটো আমি NGOৰ পৰা আমি এইটো যেটো আমি নম্বৰটো কালেক্ট কৰিছোঁ আমি এইটো আজি আপোনালোক মাধ্যম দি এইটো জনাইছোঁ আমি সিহঁতৰ তাতে যাই কিনে এইটো বস্তুটো চাম তাতে আজি যদি নাপাওঁ এইটো ৰিপৰ্টটো আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টকো দিম সিহঁতে যদি বিচাৰে ফাইন আৰু এইটো বিষয় এইটোতো NGOৰ আমাৰ এইটো নহয় তেখেতৰ দায়িত্ব যদি সিহঁতে কিবা এটা এৱাৰনেছ লয় ইয়াৰ ওপৰত কিবা লয় তো এই দায়িত্বটো আমাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্ট তাতে থাকিব